हेलो फ्रेंड्स, আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক কটন মেখেলাখন কেনেদৰে ফলছ লগাব পাৰি তাকে দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এয়া মই প্ৰথমতে লাইলিন কাপোৰটো লৈছোঁ। লাইলিন কাপোৰটো মই জইন কৰি ল'লোঁ। এতিয়া মই মেখেলাখন লৈছোঁ। মেখেলাখন সিধা সাইড লৈছোঁ আৰু ফলছটো মই ওলোটাকৈ লৈছোঁ। এতিয়া মই ফলছটো এনেদৰে লগাই যাম। ইয়াতে এটা চিলাই মাৰি দিলোঁ। মেখেলাখনৰ তলফালে এনেকৈ এটা চিলাই দিলোঁ। এয়া মোৰ চিলোৱা হৈ গ'ল। এতিয়া এইফালৰ পৰা এটা চিলাই মাৰিম। যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এয়া ওপৰৰ ফালে এটা চিলাই মাৰি দিলোঁ। এয়া মোৰ চিলাই লোৱা হৈ গ'ল। এতিয়া এনেকৈ এটা চিলাই মাৰি দিম। মই কেনেদৰে চিলাইছোঁ নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। যিখিনি মেইন বস্তু মই সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বাকীবিলাক মই কাট কৰি দিছোঁ। এয়া মোৰ চিলোৱা হৈ গ'ল। এতিয়া মেখেলাখন ওলোটা চাইডে লৈছোঁ। এতিয়া এনেদৰে এটা জাপ দি পেলাই ইয়াতে এটা চিলাই মাৰি দিম। এয়া এনেকৈ এটা চিলাই মাৰিলোঁ। দেখিছে গোটেইখিনি এনেদৰে চিলাই মাৰি দিলোঁ। আৰু ইয়াৰ ফলছটো কেতিয়াও জোৰকৈ নাটানিব, একেবাৰে ঢিলাকৈ ধৰিব, নহ'লে মেখেলাখন বেয়া হৈ যাব। দেখিছে মোৰ চিলোৱা হৈ গ'ল। এতিয়া মই এই দুটা ছাইড দেখিবলৈ পাইছে, এই দুটা ছাইড জইন কৰি দিম। জইন কৰি লৈ এনেদৰে চিলাই মাৰি দিম। এয়া চিলোৱা হৈ গ'ল। দেখিছে চিলোৱা হৈ গ'ল। এতিয়া মই ওপৰৰ পটিটো চিলাম। এনেদৰে দুটা জাপ দিব। দেখিছে মই কেনেদৰে দিছোঁ। এয়া এনেদৰে দুটা জাপ দি পেলাই চিলাই ল'ব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ। এয়া মোৰ মেখেলাখন চিলোৱা সম্পূৰ্ণ হৈ গ'ল। থেংক ইউ।